হাই ফ্ৰেণ্ডছ, ৰাণা মানসিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা দৈৰ ৰেচিপি আৰু এই পদ্ধতিৰে মই ঘৰত দৈ বনাওঁ। সেয়েহে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। তাৰ বাবে মই এয়া লৈছোঁ দেশী গৰুৰ গাখীৰ। গাখীৰখিনি মই ভালদৰে গৰম হ'ব দিছোঁ আৰু গৰম হোৱাৰ পিছত সেইখিনি ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। এটা কথা মন কৰিব, গাখীৰখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হৈ যাব নালাগে। একেবাৰে গৰমো থাকিব নালাগে আৰু একেবাৰে ঠাণ্ডাও হৈ যাব নালাগে। আমাৰ শৰীৰৰ উত্তাপ যেনেকুৱা একেবাৰে গৰমো নহয় আৰু একেবাৰে ঠাণ্ডাও নহয়, ঠিক তেনেকুৱা হ'ব লাগিব গাখীৰখিনি। আৰু সেই গাখীৰখিনি এতিয়া মই এটা কাঁচৰ বাটিত লৈ লৈছোঁ। তাৰপিছত এচামুচ পুৰণি দৈ লৈছোঁ। সেই দৈখিনি তাত মিহলাই দিছোঁ। দি এনেধৰণে চামুচ পাতেৰে মই 32 বাৰ ঘূৰাই দিছোঁ। এয়া চাওক, লাহে লাহে ঘূৰাব। এনেধৰণে গাখীৰখিনি 32 বাৰ ঘূৰাই থাকিব। ইয়াৰ লগত আপোনালোকে 3-4টামান খিচমিচো দিব পাৰে। মই খিচমিচ ব্যৱহাৰ কৰা নাই, অকল পুৰণি দৈ অকণমান ব্যৱহাৰ কৰিছোঁ। পুৰণি মানে একেবাৰে পুৰণি দৈও নহয়, মই এদিনৰ দৈ ব্যৱহাৰ কৰিছোঁ, মানে এদিন হৈ যোৱা দৈ। বেছি পুৰণি দৈ ব্যৱহাৰ কৰিব নালাগে। আৰু এতিয়া চাওক, মই চামুচ পাতেৰে যেনেদৰে ঘূৰাই আছিলোঁ গাখীৰখিনি, ঠিক সেইদৰে গাখীৰখিনিও ঘূৰিব আৰম্ভ কৰিছে। এতিয়া চামুচ পাত মাজতে এনেকৈ থৈ দিব যেতিয়ালৈকে গাখীৰখিনিৰ ঘূৰণীয়া ঢৌটো ৰখি নাযায়, মানে গাখীৰখিনি এটা ঠাইত ৰখি যাব লাগিব। এয়া চাওকচোন, লাহে লাহে গাখীৰৰ ঘূৰণীয়া ঢৌটো কমি আহিব ধৰিছে। আৰু এটা কথা মন কৰিব, যেতিয়ালৈকে গাখীৰৰ ঘূৰণীয়া ঢৌটো কমি নাযায় তেতিয়ালৈকে চামুচখন উলিয়াই নিদিব। চামুচখন মাজতে এনেকৈ থৈ দিব আৰু এয়া চাওক, সম্পূৰ্ণকৈ গাখীৰৰ ঘূৰণীয়া ঢৌটো কমি গ'ল। আৰু এতিয়া মই চামুচ পাত লাহেকৈ উলিয়াই আনিম। এতিয়া ইয়াত এখন গুড়া চালা চালনীৰে দৈখিনি ভালদৰে ঢাকনি দি থ'ম আৰু তাৰ ওপৰত এখন প্লেট ব্যৱহাৰ কৰিম। আৰু এটা কথা মন কৰিব, গাখীৰখিনি শুকান ঠাইত থ'ব আৰু গৰম ঠাইৰ পৰা আঁতৰত ৰাখিব। এতিয়া এইখিনি দৈ হ'বলৈ থৈ দিম আৰু এয়া দৈ হৈ গ'ল। মানে তাৰ পিছদিনা চালোঁ মই 24 ঘণ্টা হ'ল। এতিয়া এয়া চাওক, ধুনীয়াকৈ দৈ হৈ গৈছে। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এতিয়া মই চামুচেৰে কাটি আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ দৈ হৈছে। আপোনালোকেও এনেধৰণে দৈ প্ৰস্তুত কৰি চাবচোন। কেনে পালে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু এই দৈ কিন্তু বহুত স্বাস্থ্যসন্মত হয়, কাৰণ এই দৈ মই কেঁচাকৈ বনোৱা নাই। এয়া গাখীৰখিনি প্ৰথমতে মই গৰম কৰি লৈছোঁ, তাৰপিছতহে দৈ বনাইছোঁ। এয়া সৰু ল'ৰা ছোৱালীয়েও খাব পাৰে, খুব ভাল হয় এই দৈ। আৰু এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব। এনেকুৱা নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক মই পুনৰ লগ পাম। আজিলৈ আহিছোঁ, নমস্কাৰ।